ভঁৰাল আৰু ঢেঁকীশাল অসমীয়া সমাজৰ জীৱনৰ আন একোটি বিশিষ্ট উপাদান। ঘৰৰ চোতালৰ এমূৰে চাংঘৰ কৰি সাধাৰণতে কেঁচাকৈ সজা ভঁৰাল ঘৰক অসমীয়াৰ বাবে পৰম শ্ৰদ্ধা আৰু পবিত্ৰতাৰ প্ৰতীক। খেতি পথাৰত উৎপাদিত সমুদায় শস্য ইয়াত সযতনে বছৰটোত সংৰক্ষণ কৰা হয়। এইদৰে ধান বনা, পিঠা গুৰি খুন্দা, চিৰা খুন্দা আদি কামত ব্যৱহৃত ঢেঁকীশালখনো অসমীয়া গাই অসমীয়া নাৰীৰ বৰ আদৰৰ সম্পত্তি। ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈৰ ভাষাত জকা, কৰাহী, পাচি, কোলা, চালনী, ৰইনা, তুঁহগুৰি, বাৰণি মাৰিৰে সুশোভিত ঢেঁকীশাল সন্তেশপুৰৰ জীয়াৰী বোৱাৰীৰ ক্লাবৰ সদৃশ্য। লুকাই চুৰকৈ এগোমতি হোৱা, ৰবাব টেঙা আচাৰ, জলপাই খোৱা, হাইচটি মৰা, নাম গুণ, আৰুৱাৰ থলী ঢেঁকীশালখনেই। তথাপিও ঢেঁকীশালখন লক্ষীশাল। ভঁৰাল আৰু ঢেঁকীশালৰ লগত অসমীয়া সমাজত বহু লোকবিশ্বাস আৰু আচাৰ অনুষ্ঠানো জড়িত হৈ আছে, যিবোৰ অসমীয়া সমাজ জীৱনৰ এক সুকীয়া ৰূপ আৰু মৰ্যাদা প্ৰদান কৰিছে। ভঁৰাল ঢেঁকীশালৰ লগত অসমীয়াৰ পথাৰ আৰু ৰান্ধনী ঘৰো সমান সাদৰ আৰু শ্ৰদ্ধাৰ।